channel. আপোনালোকে মোৰ ইয়াৰ আগৰ যোনটো ভিডিঅ' আছে মানে ব্লগ আছে ব্লগটো আপোনালোকে নিশ্চয় চাইছে কেনেকুৱা চালে কমেণ্ট কৰি নাপাহৰিবা মানে মেইন কাৰণটো হ'ল মোৰ দিয়া কাৰণটো লেট হোৱাৰ কাৰণটো হ'ল মই কানিয়া তো আজি কানিয়ামি থৰক আপোনালোকে কানিয়ামি পেলাওক আজি এটা নতুন ভিডিঅ' লগত আহিছোঁ আজি ভিডিঅ'টোৰ নাম হ'ল আমি কাজিয়া কৰা কিয় ভাল মানে কাজিয়া কৰা কিয় ভাল মানে আমি ভাবোঁ যে আমি যেনেকৈ ইচ্ছা কৰোঁ সেনেকৈ আমি দেহাটো চলাওঁ নহয় দেহাই যেনেকৈ ইচ্ছা কৰে মানে আমাৰ ব্ৰেইনে যেনেকৈ ইচ্ছা কৰে আমি সেনেকৈ আমাৰ দেহা চলে ব্ৰেইনৰ ভিতৰত যোনবোৰ মানে হৰমন থাকে হৰমনৰ থ্ৰু আমাৰ বডি চলা হয় তো আমাৰ যোনবোৰ কাজিয়া হয় নাই কাজিয়া কেতিয়াবা মেইন মানে আমাৰ বডিটোৰ ৰিয়েকশ্যন হয় সেইবোৰৰ কাৰণে আমাৰ কাজিয়া মানে হয় মানে কাজিয়া যেনেকুৱা মাৰপিট ৰাস্তাত হওক স্কুলত হওক কলেজত হওক ঘৰত হওক য'তে কাজিয়া হওক মানে কেতিয়াবা ৰিয়েকশ্যন বা কেতিয়াবা হৰমন আমাৰ বডিবোৰ ৰিলিজ হয় সেইকাৰণে আমি কাজিয়া কৰে তো আজি সেইটোৰ ওপৰতে অলপ ক'বলৈ চেষ্টা কৰিম তো দেৰি নকৰাকৈ যে আমি যেনেকৈ আমাৰ নিজৰ দেহাটো চলাবলৈ ইচ্ছা কৰোঁ সেইদৰে আমি নিজৰ দেহা চলাব নোৱাৰোঁ আমাৰ ব্ৰেইন আৰু আমাৰ হৰমনে যেনেকৈ ইচ্ছা কৰে সেইদৰে এটা আমাৰ বডি চলে তো তেনেকৈ যেতিয়া আপোনালোক এটা যদি ভয়ানক চিটুৱেশ্যন যেতিয়া মানে মাৰপিট হৈ আছে বা কাজিয়া পেচাল চলি আছে সেনেকুৱা জেগাত যদি আপোনালোকে যায় তেতিয়া এটা বস্তু মন কৰিবচোন যে আপোনাৰ যোনটো হাৰ্টবিট আছে নৰ্মেল হাৰ্টবিটতকৈ অলপ বাঢ়ি যায় মানে অলপ হাৰ্টবিটৰ হেৰিটো লেপটপটো ইনক্ৰিজ হৈ যায় আৰু লগতে আপোনাৰ যোনটো ব্ৰিথিং আছে ন আপোনাৰ উশাহ লোৱা সেইটো অলপ বাঢ়ি যায় কাৰণ আমাৰ যোন দুটা কিডনি আমি বেছি কেনে আপোনালোকে আইফোন কিনিব পাৰে সেই দুটা কিডনিৰ ওপৰতে ন দুটা গ্লেণ্ড থাকে আৰু এই দুটা গ্লেণ্ডক আমি এড্ৰিনাল গ্লেণ্ড বুলি কওঁ আৰু এই গ্লেণ্ডকেইটা এটা হৰমন ৰিলিজ কৰে আৰু হৰমনটোৰ নাম হ'ল এড্ৰিনাল হৰমন আৰু হৰমনটোৰ কাম হ'ল মানে আপোনাৰ চিটুৱেশ্যনটোত আপুনি যুদ্ধ কৰি গুচিয়াব নে আপুনি তাৰপৰা পলাব এইটো এই হৰমনটোৰ কাম ই কি কৰে গ্লেণ্ডে কি কৰে প্ৰথমতে হৰমনটো তাৰ ব্লাডত ৰিলিজ কৰি দিয়ে আৰু ইয়াত টাৰ্গেটেড অৰ্গেন বহুত থাকে তাৰ ভিতৰত হ'ল আপোনাৰ কলিজা মানে আপোনাৰ যোনটো হাৰ্ট থাকে তাৰলৈ আপোনাৰ যাব তাৰ লগতে আপোনাৰ মাছলছত যাব আপোনাৰ স্কেলেটনত যাব আৰু সেইখিনি মতে আপোনাৰ যোনটো ব্ৰিডিং থাকে ব্ৰিডিংটো অলপ ইনক্ৰিজ কৰি দিয়ে আৰু সেই চিটুৱেশ্যনটো চাই কেনে আৰু ব্ৰেইনৰ কামেণ্ট পাই কেনে সি কি কৰে আপোনাৰ বডিৰ একশ্যন এটা লোৱা হয় একশ্যনটো আপোনাৰ চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি সি মানে বডিয়ে গুচিয়াবও পাৰে আৰু নহ'লে তাৰপৰা পলাই আহিবও পাৰে